নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো ইউটিউবৰ মোৰ ফাৰ্ষ্ট ভিডিঅ'। এই ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। মই বহুত মানুহ এনেকুৱা লগ পাওঁ যোৰহাটত হয় বা বেলেগ ডিষ্ট্ৰিক্টত, যিসকলে মাজুলী আহিব বিচাৰে কিন্তু মাজুলী ফেৰীত যাব ভয় কৰে। আৰু এনেকুৱা বহুত মানুহ লগ পাইছোঁ যে তেখেতসকলে নিজৰ গাড়ীখন লৈ যাব ভয় কৰে। আৰু তেখেতসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টোত মই ধুনীয়াকৈ দেখাম কেনেকৈ গাড়ীখন ফেৰীত উঠোৱা হয় বা কেনেকৈ ফেৰীখন কিমান ডাঙৰ বা গাড়ীখন কেনেকৈ নমোৱা হয়। লগতে মাজুলী আহিবৰ কাৰণে টিকট কাটিবৰ কাৰণে যিটো এপ আছে, সেই এপটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। সেই এপটোতে ধুনীয়াকৈ আপোনালোকে টিকট কাটি মাজুলী ধুনীয়াকৈ আহিব পাৰিব। লগতে আহিবলগীয়া অলপ দিনৰ ভিতৰতে মাজুলীৰ ৰাস আৰু পালনাম আহি আছে। ৰাস আৰু পালনামত আপোনালোকে মাজুলীত আহি থাকিব আৰু খাব পৰা কেইখনমান হোটেলৰ নাম, ফোন নাম্বাৰৰ সৈতে মই ভিডিঅ'টো দি দিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ব'লক এতিয়া আমি যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে দেখিছে সুন্দৰভাৱে গাড়ীখন 1 নম্বৰ গেট নমাই আনিছে। লগতে IWT ডিপাৰ্টমেণ্টৰ মানুহৰ সহযোগত গাড়ীখন ফেৰীলৈ উঠোৱা হৈছে। আপোনালোকে দেখিছে ইমান ভয় কৰিবলগীয়া কোনো কথা নাই। আপোনালোকে যদি নিজে উঠাব নোৱাৰেও তেতিয়াহ'লে IWT মানুহক বোলে তেখেতসকলে নিজে গাড়ীখন উঠাই দিব। ভিডিঅ'টোত সুন্দৰভাৱে আপোনালোকক দেখালোঁ কেনেকৈ ফেৰীত গাড়ীবোৰ উঠোৱা হয়। আপোনালোকে দেখিছে ফেৰীখন কিমান ডাঙৰ। IWT ডিপাৰ্টমেণ্টৰ মানুহে ধুনীয়াকৈ গাড়ী আৰু বাইকবিলাক সজাই লৈ আহিছে, দেখিছে আপোনালোকে। আৰু ভিতৰত চাওক কিমান সুন্দৰভাৱে বহিবলৈ জেগা আছে, চেয়াৰ আছে, লগতে লাইফ জেকেটো আছে। আপুনি দৰকাৰ হ'লে লাইফ জেকেট নিজে পিন্ধিও ল'ব পাৰিব। আপোনালোকে দেখিছে ভয় কৰাৰ কোনো কথা নাই। আহক মাজুলীলৈ। টাউন এখন ফেৰী কেনেকৈ মাজুলীৰ পৰা আহি আছে দেখিছে। আমি মাজুলীৰ ফালে গৈ আছোঁ কিন্তু এইখন ফেৰী যোৰহাটত গৈ আছে। ভিডিঅ'টোত দেখি থকা এই সৰু সৰু নাওবোৰ দেখিছেনে? সৰু সৰু নহয়, এইবিলাক ডাঙৰ নাও, খালি আঁতৰৰ পৰা দেখিছে কাৰণে সৰু সৰু দেখিছে। সেই নাওবিলাকত আমাৰ আগতে সকলো খাদ্য সামগ্ৰী হওক বা ঘৰ বনোৱা ৰড, চিমেণ্ট সকলো বস্তু এই নাওবিলাকত আনে। আজিকালি বগীবিল দলংখন হোৱাৰ পিছৰ পৰা কিছুমান বস্তু ডাইৰেক্ট গাড়ীয়েদিও আনে, নহ'লে আপোনাৰ ধেমাজি হৈ সেইপিনিও ডাইৰেক্ট আনে। কিন্তু আগতে সকলো আমাৰ মাজুলীত প্ৰয়োজনীয় সকলো বস্তু এই ফেৰীয়েদি অনা নিয়া কৰিছিল। এই ফেৰীবোৰেদি দেখিছে এইবিলাক চব মালবাহী ফেৰী হয়। এই ফেৰীবোৰেদি সকলো বস্তু অনা নিয়া কৰিছিল। আপোনালোকে নাওখন দেখিছে কিমান ডাঙৰ নাও। এনেকুৱা নাও কমচে কম 4খনমান মাজুলীলৈ অহা যোৱা কৰি থাকে সদায়। দিনটোত 2-3বাৰকৈ অহা যোৱা কৰে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে, ধুনীয়াকৈ নাওবিলাকত আহিব পাৰিব। এতিয়া আপোনালোকক দেখাম সুন্দৰভাৱে কেনেকৈ ফেৰীৰ পৰা গাড়ীবোৰ নমোৱা হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক কি সুন্দৰভাৱে ফেৰীৰ পৰা গাড়ীখন নমোৱা হৈছে। IWT মানুহে ধুনীয়াকৈ গাড়ীখন ছিগনেল দিয়াই নমাই লৈ গৈছে। আপুনি চাওক দেখিছে এনেকৈ এখন এখনকৈ গোটেইখন গাড়ী নমোৱা হয়। দেখিছে মানুহবিলাক কেনেকৈ গৈছে, দেখিছে আপোনালোকে। অৱশেষত মাজুলী আহি পালোহি। এতিয়া মাজুলী মোৰ জন্মভূমি। এতিয়া আপোনালোকক দেখাম মাজুলীত ৰাস পালনাম চাবলৈ আহি আপোনালোকে কোনবোৰ হোটেলত থাকিব পাৰিব। ব'লক। তো এতিয়া আহি আছোঁ মই ডেকাচাং। আপোনালোকে পৰিৱেশটো চাওক, কি সুন্দৰ পৰিৱেশ চাওক, কিমান ভাল লাগিছে চাওক। এইপিনি গৈ এইটো ৰাস্তা দিয়ে গৈ ডেকাচাঙলৈ যোৱা হয়। আপুনি চাওক কিমান ফৰেষ্ট। আপুনি ইয়াত আহি থাকিলে নিজকে এনেকুৱা লাগিব যে আপুনি বহুত এখন অভয়াৰণ্যৰ মাজত আছে। আপোনালোকে নিজে চাওক কি সুন্দৰ পৰিৱেশ ৰাস্তা। আমি ইয়াত ডেকাচাং ৰিজৰ্টত আহি পালোহি। আপুনি ফ্ৰণ্টৰ পৰিৱেশটো চাওক, কি সুন্দৰ পৰিৱেশ দেখিছে। হয়তো ৰাৱণৰ এটা মূৰ্তি আছে নদীখনৰ ইপাৰত। আৰু আপুনি চাওক একদম নদীৰ এটা সুন্দৰ পৰিৱেশ। ইয়াত আপোনালোকে আহক, আহি পেলাই আপোনালোকে থাকক। এইখনেই ডেকাচাং ৰিজৰ্ট। আপোনালোকে চাই লওক, ফোন নম্বৰটো দি দিছোঁ, ধুনীয়াকৈ ৰুম বুক কৰি আহিব পাৰিব। এইখন মেপো উকুম হোটেল মানে ৰিজৰ্ট হয়। ইয়াতো আহিব পাৰিব, ধুনীয়াকৈ থকা আৰু খোৱা ব্যৱস্থা আছে।
এখন আন এখন হোটেল আয়াং উকুম। এইখন ইমান সুন্দৰভাৱে থকা ব্যৱস্থা আছে, আপোনালোকে নিজেই চাওক। পৰিৱেশটো চাওক, কি সুন্দৰ পৰিৱেশ। ইয়াত আপোনালোকে সুন্দৰভাৱে আহক, থাকক আৰু সুন্দৰভাৱে থাকি পেলাই ৰাস উপভোগ কৰক। চাওক কি সুন্দৰ পৰিৱেশ ইয়াত। পুষ্পবিলাস ৰিজৰ্ট হয়, এইটো ফোন নম্বৰ দি দিছোঁ। এইখন হোটেলত মই ৰুম দেখাই দিছোঁ এটা, দেখিছে ধুনীয়াকৈ বাঁহেৰে বনোৱা। চাওক ডাবল এণ্ড ট্ৰিপুল বেডৰ ৰুম হয়, ভাল ৰুম আপোনালোকে দেখিছে। চব হোটেলৰ মই ৰুমবিলাক দেখুওৱা নাই, তেতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব, এইটো কাৰণে দেখুওৱা নাই। সেইটো কাৰণে এই হোটেলখনৰ ৰুম এটা দেখাই দিছোঁ, আপোনালোকে দেখিছে। এইটো বাথৰুম হয়, ধুনীয়াকৈ দেখিছে, আপোনাৰ ড্ৰয়িং কৰি থৈছে, দেখিছে হাতেৰে, দেখিছে কিমান ধুনীয়াকৈ চিত্ৰ আঁকি থৈছে। এইটো বাথৰুম হয়। লগতে আপুনি এইটো পিছফাল চাওক, ধুনীয়াকৈ আপোনাৰ কিমান সেউজীয়া পথাৰ দেখিছে। এইখন নিৰিবিলি হোমষ্টে, দেখিছে, এইটো মই ফোন নম্বৰ দি দিছোঁ। এনেকুৱা আৰু বহুত আছে হোমষ্টে, লগতে বহুত আৰু হোটেলো আছে। মই চব হোটেল দেখুৱাই দিয়া নাই, কাৰণ কিমান হোটেল দেখাব, বহুত আছে এনেকুৱা হোটেল। খালি কেইখনমান হোটেলৰ ফোন নম্বৰ কথা দি দিছোঁ, আপোনালোকে আহি পেলাই ধুনীয়াকৈ বুক কৰি থাকিব পাৰিব। বন্ধু বান্ধৱসকল, আপোনালোকক মই 10খনমান থাকিব আৰু খাব পৰা হোটেলত দেখালোঁ, লগতে মই ফোন নম্বৰ দি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।